themselves. আৰু উকিলটোতো ল'বই লাগিব, প্ৰচেছটো এনেকুৱা তাততো নিজে থিয় হ'ব নাইতো উকিল ল'বই লাগিব। গতিকে যিকেইজন উকিলে তেখেতসকলৰ হৈ কাম কৰি আছে সেই দুইজনৰ এগেইনষ্টে FIRটো লঞ্চ কৰা হৈছে। গতিকে এইটো বস্তুটো এনেকুৱা হৈছে যিটো ট্ৰায়েলটো ওৱান ছাইডেড কৰিব বিচৰা নিচিনা হৈছে আমাৰ বোধেৰে। গতিকে আমি এতিয়া আপোনালোকৰ থ্ৰুদি এপিল কৰিব বিচাৰিছোঁ। কমপ্লেইনেণ্ট আছে গোপাল চন্দ্ৰ দাস আৰু অজিত কুমাৰ নাথ। এই কমপ্লেইনেণ্ট দুজনৰ ওচৰত আমি আপিল কৰিব বিচাৰিছোঁ তেখেতসকলে যাতে টু টেক দেয়াৰ কমপ্লেইন ইনটু ৰিকনচিডাৰেশ্যন এণ্ড উইথড্ৰ their complaint for the greater interest of communal harmony. So, আমি জানো তেখেতসকলে যি চাফাৰ কৰিছে এইটো পূৰণ কৰিব পৰা বিধৰ নহয়, এইটো জানো। তথাপিতো আমি কমিউনেল যিটো হাৰমনিৰ সেইটোৰ খাতিৰত তেখেতসকলক আমি আপিল কৰিছোঁ তেখেতসকলে যেন তেখেতসকলৰ যিটো কমপ্লেইনটো পুনৰ বিবেচনা কৰি বিদ্ৰোহ কৰে। এতিয়া আমাৰ কথাটো হ'ল পুলিচ লটো নিজেই নিজৰ কাম কৰিছে, তাত কোনো ধৰণৰ বাধা আমি ইয়াৰ কাৰ্বি আংলঙৰ মানুহবিলাকে পাৰ্টিকুলাৰলি কাৰ্বি কমিউনিটিয়েতো কোনো ধৰণৰ বাধা প্ৰদান কৰা নাছিল। তাত 1 মাহ ধৰি 1.5 মাহ ধৰি 2 মাহ ধৰি গোটেই এৰিয়াটো চিজ কৰি ৰাখিছে। যিহেতু আমি ইয়াৰ যিমান সংগঠন আছে কোনেও মাত মতা নাছিল। গতিকে এতিয়া অলৰেডি পুলিচ হেভ এৰেষ্টেড 48 পাৰ্চন চাৰ্জ শ্বীটেড আৰু কেছটো অলৰেডি ডিফু জুডিচিয়েল কোৰ্টৰ পৰা নগাঁও জুডিচিয়েল কোৰ্টলৈ লৈ যোৱা হৈছে। তাৰপিছত ট্ৰায়েল চলি আছে। গতিকে আমিতো ভাবোঁ যে আমি বাৰে বাৰে কৈ আছোঁ যে ৰিয়েল কালপ্ৰিট এই কালপ্ৰিটবিলাকটো শাস্তি পাবই লাগিব। আইনৰ মতে যেনেকৈ শাস্তি পাব লাগিব শাস্তি পাব। আৰু জাষ্টিচ শুড বি ডেলিভাৰ্ড টু নীলোৎ কৌৰ দাস এণ্ড অভিজিত নাথ। কিন্তু ইন দি প্ৰচেছ সেইটো প্ৰচেছৰ ভিতৰত কিয় ইন'চেণ্টবিলাককো যাতে আননেচেচাৰী কোনো ধৰণৰ হেৰাছমেণ্ট নহয়, যাতে কোনো ভিক্টিমাইজ নহয়, সেইটোও লক্ষ্য কৰিব লাগে। সেইটোতো আমি আপিল কৰিছোঁ। আৰু এতিয়াও আমি জুডিচিয়েল চিষ্টেম আমাৰ ইণ্ডিয়াত যিটো জুডিচিয়েল চিষ্টেম সেই জুডিচিয়েল চিষ্টেমৰ ওপৰত আমাৰ বিশ্বাস আছে, দৃঢ় বিশ্বাস আছে। আৰু আমি এতিয়াও বিশ্বাস কৰোঁ জাষ্টিচ উইল বি প্ৰিভেইল। আৰু শেষত আমি এটা অনিচ্ছাকৃতভাৱেও ৰিলাক্টেণ্টলি আমাৰ ইচ্ছা নাই তথাপি আমি ক'বলৈ বাধ্য হৈছোঁ, আকৌ ক'বলৈ বাধ্য হৈছোঁ। কাৰ্বি জাতিটোৰ বিৰুদ্ধে যিটো হেড কেম্পেইন চলিছিলে তেতিয়া এই ঘটনাটোৰ পৰা এতিয়াও এইটো চলি থকা আমি দেখিছোঁ। যেতিয়া এনেধৰণৰ ইনচিডেণ্ট ঘটে তেতিয়া খালি অভিনীলৰ পুৰণাৰ পৰা আৰু যিটোকে দেখাই থাকে। ৰিচেণ্টলি নাজিৰাত এনেধৰণৰ ঘটনা সংঘটিত হ'ল, তথাপিতো এই কথাটোৱে আকৌ উলিয়াই থাকে। গতিকে আমাৰ আপিলটো হ'ল যে এই যেনেধৰণে এইটো হেড কেম্পেইনত আমাৰ এগেইনষ্টে কাৰ্বি জাতিটোৰ এগেইনষ্টে হেড কেম্পেইন কৰি আছে সেইটো আমাক আঘাত কৰিছে, বেয়াকৈ আঘাত। গতিকে আমি আপিল কৰিছোঁ আপোনালোকৰ থ্ৰুদি প্ৰেছৰ যোগেদি এই যিটো কেম্পেইনটো চলি আছে সেইটো কেম্পেইনটো সংযত কৰিব লাগে, ৰেষ্ট্ৰেইন কৰিব লাগে। আৰু এতিয়ালৈকে অৰিজিনেটৰ অফ দি ৰিউমাৰ অৰ ফেক নিউজ অফ সাংকদম অৰ গোপাধৰা এইটো এতিয়ালৈকে ধৰা হোৱা নাই। আৰু যিবিলাকে ইয়াৰ পিছত এই নিউজটো স্প্ৰেড কৰিছে সেইবিলাককো এতিয়ালৈকে একো কৰা হোৱা নাই, কোনো ধৰণৰ ষ্টেপ লোৱা দেখা আমি নিউজত পোৱা নাই। গতিকে সেইবিলাককো বিচাৰি উলিয়াই সেইবিলাককো আইন মতে বিচাৰ কৰিব লাগে আৰু যি শাস্তি পাব লাগে সেইটো শাস্তিটো দিব লাগে।
এই গোটেই ঘটনা আমাৰ যিটো প্ৰেছ, এই আজিৰ প্ৰেছ মিটটোৰ কথাটোৰ মেইন